ৰাতিপুৱাই কমপ্লিট কৰিলোঁ এইটো কেক। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি বহু দিনৰ পিছত আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আৰু এইফালে চাওকচোন বাগানখন, গোটেই বাগানখন টকলা হৈ গ'ল আৰু দুমাহমানৰ পিছতহে আকৌ ধুনীয়াকৈ পাত ওলাব। এয়া চাওক। আৰু এই কেকটো মোক অৰ্ডাৰ কৰিছিলে বৰহাটৰ চুতীয়াকাৰীৰ পৰা, আৰু কেকটো দিবলৈ মই বৰহাটলৈ যাম, কাৰণ বৰহাটত আমাৰ এটা প্ৰগ্ৰেমো আছে, দিহানাম। কম্পিটিশ্যন নহয়, প্ৰদৰ্শনী হিচাপেহে মাতিছে আমাক। গতিকে আপোনালোকে গোটেই ভিডিঅ'টো কমপ্লিটকৈ চাই থাকিব বুলি আশা কৰিলোঁ। এইটো আমাৰ বৰশিল। এইটো আজি সোনকালে স্কুলৰ পৰা অহাৰ পিছতে তাক খুৱাই দিলোঁ, কাৰণ সিও আমাৰ লগত বৰহাটলৈ যাব। এইফালে এইখন জাতিলাও চাং এখন দি থৈছিলে, কিন্তু জাতিলাও এতিয়া নাইয়ে চাগে। এইফালে জলকীয়া কেইটামানহে লাগি আছে। এইটো আমাৰ পুখুৰীটো। মই আচলতে মাহঁতৰ ঘৰত আছোঁ। এইফালে বৰশিল ক'লৈ গ'লা? এইটো ইফালে আমাৰ অকু ৰেডি হৈ গ'লে এইফালে চাঘুৰি দিয়া। ক'লৈ যোৱানো? নামলৈ যাবা? তাত কি কৰিবাগে? অঁ, নামত খেলেগে। দিহানামহে গায়, গাবা নাই? কৈ দিয়া। হে প্ৰভু নাৰায়ণ, হে প্ৰভু নাৰায়ণ, নৰসিংহৰ কৰৰে দৈত্য বধ দিলা প্ৰভু নাৰায়ণ, নৰসিংহৰ ৰূপলৈ লা, নৰসিংহৰ কৰৰে দৈত্য বধিলা প্ৰভু নাৰায়ণ, নৰসিংহ কিনুতো মালিলা প্ৰভু। এইফালে আমাৰ দিহানামৰ পাৰ্টিটো যাবলৈ ৰেডি হৈছোঁ। দীপালি লিপষ্টিক নলগালা নেকি? দীপালি লিপষ্টিক নলগালা? এইফালে এচি গাড়ীখনতে আমি উঠি লৈছোঁ। এনেকৈ বাৰু কোন কোন যায়? আমিতো বিহু গাবলৈও যাওঁ। কোন কোন যায় কমেণ্ট কৰিব দেই। এয়া আমি পালোহি আৰু এজনী এজনীকৈ নামি ল'লোঁ। আচলতে আমি আহিছোঁ আজি চৰাইদেউ জিলাৰ শাখাৰ বাৰ্ষিক অধিৱেশনলৈ, আৰু এয়া বাৰ্ষিক অধিৱেশনস্থলী আপোনালোকক অকণমান দেখালোঁ। এতিয়া আমি পাওঁতে হৈ আছে মুকলি মিটিং। মুকলি মিটিঙৰ পিছত আমাৰ অৱস্থাটো দেখিছে, ঠাণ্ডাত কঁপি কঁপি আছোঁ গোটেইকেইজনীয়ে। আমাৰ প্ৰগ্ৰেমটো অলপ দেৰি হ'ল, তাৰপিছতে আমাৰ নাম ক'লে, আমি আৰু যাবলৈ এয়া সাজু হৈছোঁ। দিহানামৰ অকণমান মই আপোনালোকক ইয়াতে এড কৰি দিছোঁ, আৰু গোটেই দিহানামটো চাবলৈ হ'লে মোৰ বেলেগ এটা ভিডিঅ'লৈ যাব লাগিব। সেই ভিডিঅ'টো বাৰু মই কাইলৈ আপলোড কৰি দিম। এয়া চাওকচোন বাৰু। দিহানামৰ পিছতে আমি আহিলোঁ খাবলৈ। ইয়াত ভাত খুৱাইছে, আৰু কিমান মানুহক যে খুৱাইছে, আৰু তেওঁলোকৰ আপ্যায়ন আমাৰ খুবেই ভাল লাগিলে। আৰু ভৱিষ্যতেও আমি এনেকুৱা অনুষ্ঠানত যাতে জড়িত হ'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব।